গতিকে আমি এখন বাংলাতে বাকি কথা বলতে চাই। তো এখন এই যে বুধবাৰৰ অসম বিধানসভাৰ ভিতৰৰ দৃশ্য এয়া। নগাঁও সদর বটগ্রাম সদনৰ মজিয়াত ভাষণ দি আছে AIDFৰ বিধায়ক আমিনুল ইছলামে। প্রথমে আমি মন্ত্রী মহাশয়কে একটা অনুরোধ, এইবাৰ এই ভাষণ মন দি শুনক। তাদেরকে ধরতে হবে আর মন্ত্রী মহাশয় ভাষণ শুনি নিশ্চয় আপুনি আচৰিত হৈছে। সদনৰ মজিয়াত আমিনুল ইছলামে ইমান বছৰে ভাষণ দি আছিল অসমীয়াত, কিন্তু বুধবাৰে আমিনুল ইছলামে ভাষণ দিলে বাংলা ভাষাত। দাবিটা করে এই আদায় করতে ইয়াক লৈ কমলাক্ষ পুৰকাষ্টই কিছু বক্তব্য ৰাখিব খুজিছিল, কিন্তু বাধা দিলে অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে। প্লিজ কন্ট্রোল করছে যে একজন নেতাকে সদনৰ মজিয়াত বিধানসভাৰ অধ্যক্ষৰ ঘোষণা। মাসে 1 লাখ টাকা করে না দিলে আমাদের আমিনুল ইছলামে বাংলাত ভাষণ দিলে ক'বলগীয়া একো নাই। এই কথাটা তদন্ত হতে হবে। ইয়াক লৈ বিতৰ্ক কৰিব নালাগে। আপুনি বাংলাত কয়, অসমীয়াত কয়, বড়োত কয়, একো আপত্তি নাই, এইটো কথা লৈ যাব আপুনি প্লিজ। নাই নাই একো কথা ক'ব নাই, আপোনাক কাজিয়া চাজিয়া কৰিব নিদিওঁ ইয়াত আৰু। মাননীয় অধ্যক্ষ মহোদয়, বুধবাৰৰ দিনটোতে আন এক ঘটনা সংঘটিত হৈছিল। অসম চৰকাৰে ভূমি নীতি নিৰ্ধাৰণ কৰিছিল, খিলঞ্জীয়ৰ বাবে ভূমি নীতি, কিন্তু ইয়াৰ প্ৰতিবাদ কৰিছিল শ্বেৰমান আলী। কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীৰ মতে খিলঞ্জীয় কি তাৰ সংজ্ঞাই নিৰূপণ হোৱা নাই। তেনে ক্ষেত্ৰত খিলঞ্জীয়ৰ মাটি বুলি ক'লে কাক বুজোৱা হ'ব? শ্বেৰমান আলীৰ প্ৰতিবাদৰ পিছত শ্বেৰমান আলীক সদনৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। এনে অৱস্থাত শ্বেৰমান আলীয়ে সদনৰ বাহিৰত মাটিত শুই প্ৰতিবাদ সাব্যস্ত কৰিছিল। এইবাৰ খিলঞ্জীয়াক লৈ ৰাজনীতি বিজেপিৰ। কেব আনি খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰিব বিচৰা বিজেপিৰ কৌশল। মন্ত্ৰী পীযুষ হাজৰিকাৰ আক্ৰমণৰ লক্ষ্য কংগ্ৰেছ আৰু AIDFৰ বিধায়ক। কংগ্ৰেছ বিধায়কে খিলঞ্জীয়াৰ বিৰুদ্ধে কথা ক'বলৈ সাহস কৰিছে। সদনৰ মজিয়াত AIDFৰ বিধায়কে বাংলাত কথা কৈছে। সমগ্ৰ ৰাজ্যজুৰি এতিয়া বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী চলি আছে। নাগৰিকত্ব সংশোধনী বিধেয়ক সদনৰ মজিয়াত অনুমোদন জনাবলৈ বিজেপি তৎপৰ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হৈছে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে খিলঞ্জীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে মাত মাতিছে বুলি কোৱা হৈছে। এনে অৱস্থাত খিলঞ্জীয়াৰ কাৰ্ড খেলিছিল পীযুষ হাজৰিকাই। আমি যিটো বাটৰে অহা যোৱা কৰোঁ এছেম্বলিলৈকে, তেখেতে তাতেই প্ৰায় 3 ঘণ্টা বাগৰি আছিলে আৰু আমাক ওলোৱা সময়ত আনকি বাধাও দিছিলে। আৰু কাৰণটো কি যে অসম চৰকাৰে যি ভূমি আইন বা ভূমি নীতি আনিবলৈকে বিচাৰিছে, তাত খিলঞ্জীয়া শব্দটো ব্যৱহাৰ কৰিছে আৰু তেখেতে খিলঞ্জীয়া শব্দটোৰ বিৰোধিতা কৰিছে। আজি এইখন অসমত খিলঞ্জীয়াকো বিৰোধিতা কৰিবলৈকে কোনো ব্যক্তিয়ে সাহস কৰা হ'ল। কোনো ব্যক্তিয়ে, বিশেষকৈ কংগ্ৰেছ দলৰ বিধায়কসকলে খিলঞ্জীয়া শব্দটো লিখিলেও তেখেতলোকৰ আপত্তি, আৰু সেই আপত্তিটোৰ কাৰণে বিধানসভাৰ বাহিৰত ভিতৰত তাণ্ডৱ কৰিবলৈ সাহস কৰা হ'ল। তাক মই তীব্ৰ গৰিহণা দিছোঁ। বাংলা ভাষাত ভাষণ দিয়াৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে AIDFৰ কিছু বিধায়কে। তেখেতলোকৰ এইটো ভাষা মই অস্বীকাৰ নকৰোঁ, তেখেতলোকৰ ভাষা তেওঁলোকে কৈছে, কিন্তু এই একেকেইজন বিধায়কে আগতে অসমীয়াত কয়, যোৱাকালিৰ পৰা বাংলা ভাষা আৰম্ভ কৰিছে, আৰু তেখেতলোকে আকৌ কয় যে অসমীয়াক তেখেতলোকে বচাব। আজি জনিয়াৰ বিধায়কে যদি কয়, যদি ঢিঙৰ বিধায়কে কয় অসমীয়াক বচাব, য'ত নেকি 90%, 85%, 95% বাংলাভাষী, তাত কোনে বাংলা ভাষা লিখিছে লোকপিয়লত, সেই কথাটো আপোনালোকে অলপ চিন্তা কৰিছে। কিয় আমিনুল ইছলামে বাংলা ভাষাত ভাষণ দিছিল? গতিকে আমি এখন বাংলাতে বাকি কথাগুলো বলতে চাই। আচলতে এয়া আছিল আমিনুল ইছলামৰ প্ৰতিবাদ। এখানে দেওয়া হয়েছে রূপরেখ সমিতি কেব অহাৰ পিছত বিধানসভাত কি হ'ব তাৰ উদাহৰণ দিছিল বিধায়কজনে। যে হয়েছে, তো এই কথাগুলো পীযুষ হাজৰিকাই আমিনুল ইছলামৰ নাম নলৈ AIDF কংগ্ৰেছৰ বিধায়কে বাংলা ভাষাত কথা কৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল। কৈছিল এইসকল লোকে অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰিব বুলি দাবী কৰে, কিন্তু তেওঁলোকে সদনৰ মজিয়াত বাংলা ভাষাত বক্তব্য ৰাখে। প্ৰকৃততে পীযুষ হাজৰিকাৰ এয়া আছিল অপব্যাখ্যা। নিশ্চয় আপুনি জানিব বিচাৰিব আমিনুল ইছলামে অসমীয়া এৰি বাংলা ভাষাত কিয় ভাষণ দিছিল। তদন্ত করে যারা, আর আমি অধ্যক্ষ মহাশয় আপনাকে আমি
একটা অনুরোধ করতে চাই যে আমি এখন বাংলাতে বলতে চাই, এই জন্য যে ক্যাব পারিত হতে যাচ্ছে, যখন ক্যাব পারিত হবে তখন আমরা হয়তো বিধানসভায় বাংলাতেই বলতে লাগবে, তখন হয়তো গোটা আসামের রাজ্য ভাষা তখন বাংলায় হবে। গতিকে আমি এখন বাংলাতে বাকি কথাগুলো বলতে চাই। তো এখন এই যে কথাগুলো হয়েছে, বেশি এখানে দেওয়া হয়েছে রূপয়াত সমষ্টি নগাঁও। আমিনুল ইছলামে বাংলা ভাষাত কথা কোৱাক লৈ পীযুষ হাজৰিকাই ৰাজনীতি কৰিব ওলাইছিল। ধাৰণা দিব বিচাৰিছিল ধৰ্মীয় সংখ্যালঘু আচলতে বাংলা ভাষাতে কথা কয়। কিন্তু বৃহস্পতিবাৰে সদনৰ মজিয়াত আন এক দৃশ্য দেখা গ'ল। বৃহস্পতিবাৰে সদনৰ মজিয়াত ভাষণ দিয়া এই বিধায়কজনক নিশ্চয় চিনি পাইছে, এওঁ বিজয় মালাকাৰ। বৰাক উপত্যকাৰ পৰা উপ নিৰ্বাচনত বিজয়ী হৈ আহিছিল বিজয় মালাকাৰে। কিন্তু বিজয় মালাকাৰে সদনৰ মজিয়াত কি ভাষাত ভাষণ দিছে মন দি শুনক। এখানে সব সদস্যরা বলেছেন এসসি এসটির জন্য, আমি শুধু 2-3টা কথা বলবো। বিশেষ করে যে এসসি ডেভেলপমেন্টের জন্য যেগুলো ফান্ড দেওয়া হয়, আমি পীযুষ হাজৰিকাক প্ৰশ্ন কৰিব বিচাৰিছোঁ, বিজেপি বিধায়কে সদনৰ মজিয়াত বাংলা ভাষাত ভাষণ দিছে কিয়? কেৱল সেয়ে নহয়, বৃহস্পতিবাৰৰ দিনটোত বৰাক উপত্যকাৰ আন এজন কংগ্ৰেছ বিধায়ক কমলাক্ষ পুৰকায়স্থও ভাষণ দিলে বাংলা ভাষাত। আমাদের সমাজে, আমাদের এই দেশে কমলাক্ষ পুৰকায়স্থৰ পূৰ্বে খুব কম সময়তে বাংলাত কথা কৈছিল, প্ৰায়ে তেওঁ বক্তব্য ৰাখিছিল অসমীয়াত। কিন্তু এইদৰে বাংলা ভাষাত তেওঁলোকে বক্তব্য ৰাখি কি বুজাব বিচাৰিছে? আমরা প্রত্যেকেই সদস্য, আমরা প্রত্যেকটা কাজ করতে নাগৰিকত্ব সংশোধনী বিধেয়ক অহাটো নিশ্চিত বুলি জানি হিন্দু বঙালীৰ সুৰক্ষাৰ বাবে এইদৰে বাংলা ভাষাত তেওঁলোকে ভাষণ দিছে নেকি? ইয়াৰ উত্তৰ কোনে দিব? কথাগুলো হয়েছে বেশি